আজি ক্লাছ কোনো নাহিব নেকি মই অকলে আহিম চাগে কি যেন হ'ব উপায় নাই নাহিলেও নহয় আজিকালি এটা ৰিলছ গৈছে পাতলি কামাৰীয়াটো হৈ এতিয়া মাইনা কেনেকুৱা সেইটোহে ৰিলছ চলিব যেন পাইছো পিছে অকলে থাকি বৰ হৈ গৈছো এহেঁতিকেইটাও অহা নাই নহয় ছাৰো অহা নাই কিনো কৰিম যামগৈ চাগে অকণমান দেৰি পিছত ঐ লথো কেতিয়াবা আহিলি নি মই এতিয়া আহিছোহে তোক ঘৰৰ ওচৰত ৰখি আছিলো আকৌ তই আহিবি বুলি হ'ল অকণমান দেৰি কিমান বহি থাকিবি অকলে বহি আছো বহি আহ ঐ পিছে এবাৰ পিকনিকত পাতলি কামাৰীয়া দেখিলি নাই নকবি সেইটোকে পাতি আছিলো এতিয়া পাতলি কামাৰীয়া জামানা গ'ল দোষ ক'ত আছ এতিয়া মাইনা কেনেকুৱা সেইটোহে চলিছে হয় নি মইচোন গমেই পোৱা নাছিলো আজি ক্লাছ নহ'ব চাগে ছাৰ অহাই নাই যাওঁগৈ ব'ল নহ'লে বা তিনিআলিতে কিবা এটা খাই পিনি যামগৈ আৰু অকণমান দেৰি মই আহিছোহে 5 মিনিটমান আহিব চাগে ছাৰ কি হ'ল ধৰি মোৰ কথা কি পাতি আছ ছাৰ আপুনি আহিলে নি একো পতা নাই ধৰি যেন ইমান লাহে পাতি আছিলি মই নুশুনিবলৈ কি পাতি আছিলি ক ছাৰ আপোনাৰ কথা পতা নাছিলো আপুনি নাহে নি সেইটোহে আমি দুটাই পাতি আছিলো বহুত দেৰি হ'ল যেন যাওঁগৈ নি ভাবিছিলো তহঁতিকেইটাই সেনেকে ভাবিছিল নে আজি বৰ ক্লাছ আহিল তহঁতি দুটাই সোনকালে যিকেইটা সোনকালে লাষ্ট বেঞ্চত বহ আজি সেইকেইটা ফাৰ্ষ্ট বেঞ্চত আজি মোৰ দিনটো ভালেই হ'ব চাগে কিজানি পাইছো ছাৰ আপোনাৰ একটু বৰ দীঘল আকৌ আপোনাৰ নাম লওঁতে আহিবে নাম লিয়া চেতান হাজি কি কলি তোৰ বেছি হৈছে লথ আজি তোক মই ছাৰ মই এনে ধেমালিহে কৈছিলো আপুনি বেয়াই পাই গ'ল নি নতুন বছৰ বুলি মাফ কৰি দিয়ক হ'ব দে নতুন বছৰ বুলি মাফ কৰি দিছো তহঁতক এটা প্ৰশ্ন সুধো লথ তই ফাৰ্ষ্টে কবি হ'ব ছাৰ আপুনি যি সোধে চব মই উত্তৰ দিম তেন্তে কচোন লথ একে কিমান ছাৰ ইমান উজুটো সুধিলে নে একে 11 আকৌ আপুনি সেইটোও নাজানে নে একে 2 মূৰ্খ সেইটোও নাজানো ছাৰ হয় জানো একে 11 হে আপুনিও নাজানে এক দুটা একেলগতে লিখি দিলে একে 11 নহয় নি হ'ব দে তোকনো কথা কৈ কোনোবাই জিকিব পাৰিবনে তই এনেই ক্লাছলৈ আহ পঢ়া শুনা ঠাণ্ডা নাই লথ তই ধ্বংস কৰি দিছ কচোন তোক এটা সুধিছো চৰি কাক কয় কচোন ছাৰ চৰি এতিয়া আপুনি চাব দেই আমি এতিয়া কিবা এটা ভুল হৈ গ'ল কাৰোবাক গছকি পালো বা চৰিয়ে পালো আমি কওঁ হ'ব চৰি বুলি নকওঁ মাফ কৰি দিয়ক ভুল হৈ গ'ল আৰু বাহিৰৰ ফালে কয় শুনিব দেই আপুনি এতিয়া আমি দেখিছো আমেৰিকাৰ ফালে যেনিবা কয় কিবা এটা পৰি গ'ল মানুহজনৰ গাত তেতিয়া কয় চৰি আই এম চৰি তই ভাল ডেফিনেশ্যন দিছ দেই ল'ৰা ভাল ডেফিনেশ্যন তাৰ পাছৰখিনি কওঁ আকৌ তাৰপিছত আমাৰ ইয়াত কি কয় আৰু বাহিৰৰ ফালে কি কয় তাৰপাছত আমাৰ ফালে কয় আমাৰ এইফালে কি কব আমাৰ এইফালে কয় গাধ গৰু দেখা নাছিলি নি চকুত বাটলি গুটি আছিলে নি তোৰ সেনেকে বুলি কয় ঠিকেই কথা কৈছ হয় তাৰপিছত বাহিৰৰ ফালে কি কয় সেইটো কওঁ আকৌ ছাৰ বাহিৰৰ ফালে কয় ইটছ অ'কে ন' প্ৰব্লেম তই পাৰিছ লথ লগৰটোৰ পৰা শিক কিবা তোক এতিয়া তোক এটা সুধিছো তই এইটো উত্তৰ দিব পাৰিলে তোক আজিৰ পৰা মই ভাল নাম এটা দি মাতিম ছাৰ মই পাৰিম আপুনি সোধক কচোন লথ মিছা কথা কাক কয় মিছা কথা কাক কব কাৰোবাক কবালৈ যাম বুলি কৈ নগলে মিছা কথা কওঁ তামুকলৈ যাম বুলি কলে নগলো মিছা কথা সেইবোৰ কথাতে মিছা কথা কয় আৰু কাক কব অকমান ভালকে ক সেইবোৰ কথা হয় বুলি মই জানিছো অকমান তাকৰা এটা ক যিটো হাঁহি জমনি উঠে যেতিয়াকে ক্লাছটোৱে জমনি কথা উঠিয়ে গ'ল আৰু তোৰ লাষ্টত জমনি কথা এটা ক ছাৰ শুনক তেন্তে আপোনাৰ এতিয়া বাইদেউক এতিয়া ফোন কৰিলে আপুনি ক'ৰবাত পাৰ্টি কৰি আছে আপুনি ক'ব জানো মই পাৰ্টি কৰি আছো অকমান দেৰি হ'ব নকয় নহয় মই ক'ব মই বন্ধু এটাৰ ঘৰত আহিলো চাহ খাইছো অলপ দেৰি হ'ব সেইটোকে আমি চাহ কথা কয় আৰু এতিয়া আপুনি আপোনাৰ বাইদেউক ক'ব জানো আপুনি গাৰ্লফ্ৰেণ্ডে ফোন কৰিছে বুলি সেইবোৰ মিছা কথা ক'ম আৰু ময়ো এতিয়া ক'ম জানো মিছা কথা কি কলি মোক ক'ত গাৰ্লফ্ৰেণ্ড থকা দেখিলি তোৰ বেছি হৈছে তোক মই মিছা কথা ক'বলৈ কৈছিলো মোৰ ডেফিনেশ্যন দিবলৈ কৈছিলো নি গাধৰটো ভাল এটা কৈছো তেন্তে ৰব নালাগে তই একো কবলৈ আজি ইয়াতে হ'ব যা তই ঘৰলৈ যা ময়ো যাম তই মাৰিবলৈ বিচাৰিছিল নি তই কি কথা কৈছিলি মিছা কথা ডেফিনেশ্যন আৰু দিব নাপালি মূৰ্খটো হ'ব দে এনেই ধেমালিহে কৰিলো আৰু হ'ল গ'ল ব'ল এতিয়া নহবা কামোৰ দি আছিলে এতিয়া যাওঁ ব'ল বন্ধু বান্ধৱীসকল আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব হ'ব ব'ল এনেও কৰিব যিসকলে নতুনকৈ আহিছে তেওঁলোকে এনেও ছাবস্ক্ৰাইব কৰি দিব নকলেও হ'ব আজিকালি মানুহবোৰ চব ভাল